মানস খুব ভাল খবৰ আমাৰ কাৰণে, কাৰণ মানসটো এটা বিশ্ব ঐতিহ্য স্থান। গোটেই ভাৰততে গোটেই পৃথিৱীতে মানসৰ নাম আছে আৰু মানস বুলি ক'লে বহুতে ভয়ে খায়, আৰু যিহেতু টুৰিজিমৰ কাৰণে মুকলি হৈছে, এইটো খুবেই ভাল খবৰ। আমি সকলোকে আজি আপোনালোকৰ থ্ৰুদি সকলোকে ইনভাইট কৰিছোঁ যাতে মানুহে আহক। মানসৰ জৈৱ বৈচিত্ৰতা আৰু বড়ো কালচাৰ পটভূমি কাষত থকা মানুহবিলাকৰ যিখিনি কালচাৰ সংস্কৃতি, সেইবিলাক যাতে বাহিৰৰ মানুহে চায়। যিহেতু আৰাইনগৰৰ পৰা মানাসৰ ডেভেলপ কৰিবৰ কাৰণে কি ব্যৱস্থা লৈ আছে, ইয়াৰ বিষয়ে কিবা? আমিতো আমাৰ ফালৰ পৰা আমি ধৰক আজি 2005 চনৰ পৰাই যথেষ্ট কাম কৰি আছোঁ। আমি পাৰ্কৰ লগত লগ হৈ ৰিচাৰ্চৰ গৱেষণাৰ ওপৰত কাম কৰিছোঁ, টাইগাৰৰ ওপৰত কাম কৰিছোঁ, এলিফেণ্টৰ ওপৰত কৰিছোঁ, বেংগল ফৰিকান, পিকমি হওক, এইবিলাকৰ ওপৰত কাম কৰা হৈছে। তাৰোপৰি গাঁৱৰ মানুহৰ যাতে উন্নতি হয় সেইবিলাকৰ কাৰণে আমি লাইভলিহুডৰ পদক্ষেপ লৈছোঁ। তাৰপিছত আমি যাতে মানুহক আৰু সচেতন কৰিব পাৰোঁ, আমি কিছুমান এডুকেশ্যন বনাওঁ, থিয়েটাৰ কৰিছোঁ। এতিয়া এখন ৰিচেণ্ট আমি কৰিছিলোঁ মানস আৰু মানুহ বুলি এখন চিনেমা বনাইছিলোঁ। সেইখন মই আপোনালোকক জনাব পাৰি সুখী হ'ম যে 2020 চনত সেইখন বেষ্ট এনভাইৰনমেণ্ট ফিল্ম এৱাৰ্ড পাইছে, আৰু মই পৰহি প্ৰেছিডেণ্টে এইটো এৱাৰ্ড দিছে। এইটো মানস আৰু মানুহ, এইটো আমি মানসৰ যিখিনি জীৱ বৈচিত্ৰতা আৰু তাৰ লগত বড়ো ভূমিৰ যিখিনি সংস্কৃতি কালচাৰ আৰম্ভ কৰি ডঙৰ পৰা আৰম্ভ কৰি বাথৌ পূজাৰ পৰা আৰম্ভ কৰি, আৰু সেইবিলাকে কেনেকুৱা কৰি আমাৰ মানস সংৰক্ষণত সহায় কৰিছে, এইবিলাক আমি দাঙি ধৰিছোঁ গোটেই পৃথিৱীৰ আগত। এইখিনি মানাস এৰিয়াৰ ফ্ৰেঞ্চ ভিলেজত থকা মানুহকেইটা কি ক'ব? মানস আমাৰ কাৰণে এটা ডাঙৰ গৌৰৱ। মানস আমাৰ কাৰণে পৰিচয়, আৰু মানসে আমাক বচাব। মানসে আমাক হয়তো ভৱিষ্যতে খাদ্য, পানী, বতাহ আমি সকলোৱে মানসৰ পৰা পাম, আৰু ইনক্লুডিং আমাৰ ইকনমি। আমি মানসখনক যদি বচাই ৰাখোঁ, ভৱিষ্যতে আমাৰ অহা দিনবিলাকৰ কাৰণে ভাল হ'ব আৰু ৰাইজৰো উন্নতি হ'ব। মানাস অপেনিং কোনে আহিছে, ইয়াৰ বিষয়ে ক'ব লাগে? এতিয়া মানস অপেনিঙত আজি আমাৰ EM ডাঙৰীয়া ৰঞ্জিত মুছাহাৰী নিজেই তেওঁ আছে। মই খুব ভাল পাইছোঁ তেওঁ অপেনিং। তাৰপিছত ভূটানৰ পানবাঙৰ CSDও আছে, মানসৰ ফিল্ড ডাইৰেক্টৰ আছে, মানসৰ সকলোবিলাক আছে, NGO বিলাক আছে, গাঁৱৰ দাঁতি কাষৰীয়া মানুহ আহিছে। সকলো আগবাঢ়ি অহাটো এটা ভাল লক্ষণ। টুৰিষ্টকেইটা কি ক'ব আপুনি? টুৰিষ্টকতো মানসটো ক'ব গ'লে হয়তো কাজিৰঙাৰ দৰে ইয়াতে জন্তু দেখা নাপাবও পাৰে, কিন্তু মানসৰ যিটো চিনিক বিউটি সেইটোৱে দেখাত খুব ভাল, আৰু যিবিলাক জীৱ জন্তু আছে খুব দেখা নোপোৱা, বেলেগত দেখা নোপোৱা জীৱ জন্তু আছে, যেনে উলুমৰীয়ে হওক বা ধৰক স্পীড এয়াৰে হওক, দল হৰিণে হওক, সেইবিলাক চাবৰ কাৰণে মানুহ আহিব লাগে।